শিক্ষক কৰ্মচাৰীসকলৰ কম দৰমহাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। শিক্ষক কৰ্মচাৰীসকলক কম বেতন দি গুৰু ব্ৰহ্মা গুৰু বিষ্ণু পাঠ কৰাটো একেবাৰে অৰ্থহীন। উচ্চতম ন্যায়ালয়ত জয়ী হৈছে গুজৰাট ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকল। গুজৰাট চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল গুজৰাটৰ শিক্ষক কৰ্মচাৰীসকলে আৰু অৱশেষত সুপ্ৰিম কোৰ্টে এটা বৃহৎ ৰায়দান প্ৰদান কৰিছে। সম কামৰ সম দৰমহা প্ৰদান কৰিব লাগে, ভাল দৰমহা দিব লাগে শিক্ষক কৰ্মচাৰীসকলক। শিক্ষক কৰ্মচাৰীসকলক কম বেতন দিয়াৰ পাছত গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ বুলি পাঠ কৰাৰ কোনো অৰ্থ নাই। শিক্ষকসকলক কম দৰমহা দিয়াৰ পাছত এনেধৰণৰ পাঠৰ কোনো মূল্য নাথাকে বুলি বিচাৰপীঠখনে কৈছে। যিসকল লোকে দেশৰ ভৱিষ্যত নিৰ্মাণ কৰে তেওঁলোকে ভাল দৰমহা পোৱা উচিত বুলি কৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ। গুজৰাটৰ শিক্ষক কৰ্মচাৰীসকল জয়ী হৈছে অৱশেষত। দৰমহা বৃদ্ধিক লৈ বা কম বেতনৰ বিৰুদ্ধে গুজৰাটৰ শিক্ষক কৰ্মচাৰীসকলে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল আৰু অৱশেষত জয়ী হৈছে। এতিয়া দৰমহা বৃদ্ধি হ'ব গুজৰাটৰ শিক্ষক কৰ্মচাৰীসকলৰ। যদি শিক্ষকসকলে উপযুক্ত সন্মান নাপায়, তেওঁলোকে উপযুক্ত দৰমহা নাপায়, তেতিয়া দেশৰ জ্ঞানৰ মূল্য হ্ৰাস পাব বুলি সুপ্ৰিম কোৰ্টে কয়। ইয়াৰ ফলত দেশক আগবঢ়াই নিবলৈ বিচৰাসকলৰ মনোবল হ্ৰাস পাব। গুজৰাট উচ্চ ন্যায়ালয়ে এই সম্পৰ্কত দিয়া এটা ৰায়ক ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ক প্ৰত্যাহ্বান জনাইছিল আৰু গুজৰাট চৰকাৰৰ আবেদন অগ্ৰাহ্য কৰি উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়ে। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পৰৱৰ্তী সময়ত শিক্ষা বিভাগৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰসমূহ দি থাকিব চেষ্টা কৰিম। ধন্যবাদ।